এই ল'ৰাটোৰ মাকেও মানে কথা ক'ব নোৱাৰে, দেউতাকেও কথা ক'ব নোৱাৰে। আৰু ইমুখে ইটো ছোৱালীৰ দেউতাক নাই, ইটো ছোৱালীৰ মাক নাই। কি হ'ল? মোৰ মা বেঙা, বাপা বেঙা। হা? মোৰ মা বেঙা, বাপা বেঙা। আৰু আমাৰ মা এইবাৰ দিছে। মা এইবাৰ দিছে? কিয়? আমাৰ একো নাই। একো নাই মানে বুজি পোৱা নাই, কোৱাচোন। আপুনি কি হয়? সেইটো পেহী মানে কি ইয়াত দিয়ক বেগ চেগ চিঙা দিয়ক গিলা বেগ চেগ চিঙা বহি এটাই বহিনি আমাৰ কেতিয়াবা কলম চলম দিওঁ আমাৰ বেছি বস্তু নাই ইয়াৰ কেতিয়াবা দিওঁ আৰু সহায় কৰোঁ আৰু চব বেঙা মাকো ৰখো একদিন বাপেকে কামত গেলি খাব পাৰে আৰু কেতিয়াবা নাপায় আৰু গেছ চব নাই দিয়ক ফেনো নাই দিয়ক গৰমত দিয়ক বাগ দি থাকে দিয়ক মাকৰ গৰমত তেনে তোমাৰ কি হয়? itu mau lokal nggak aman di sekolah logo pingku dari itu mah budi di saya mas pingku dari budi di saya terus kuni mana kalau saya pingku tak teza tutor bohi bag saya kau nanya pingku di bawah কোনটো স্কুলত পঢ়া তুমি? mau kana kan খনাৱন্তত পঢ়া? এইটোত পঢ়া? tisan নাই মই tisan যাবা ইচ্ছা কৰো তোমালোকে স্কুল ড্ৰেছত আহিছা যে? স্কুল ড্ৰেছত আহিছে দিয়ক দাদা স্কুল গৈছিলা না জানাই? পৰীক্ষা চলি আছে? কি কৰে দেউতা তোমাৰ? কাপোৰ বেচে একদিন খাব পাওঁ কাপোৰ বেচে? কি কাপোৰ বেচে? বিক্ৰী নহয় সেইটো কি কাপোৰ বেচে তোমাৰ? মেক্সি আৰু এই মানে ৰাস্তাই ৰাস্তাই ঘূৰি ঘূৰি বেচে চাইকেলেদি? ক'ত ঘৰ বুলি কৈছিলা তুমি? গণক কচু বাটাত গণককুছি পাঠাৰাতি? এইটো তুমি কি ইয়াতে কি মাছা? ৰাতিপুৱা এখন আখৰকে আহিছা? ৰাতিপুৱা নাখৰ কৰি আহিছা? ঠিক আছে, আগতে কিবা খাই লোৱা। কি খাবা কোৱা? কি খাবানো? কি কি আইচক্ৰীম খাবা? ঠিক আছে, ৰ'বা দি আছোঁ। দেখাই পাইছে ইয়াতে তিনিজন ল'ৰা ছোৱালী আহিছে। ল'ৰাটো আহিছে বেগখন চাওকচোন, দেখি আছে বেগখন দেখিছে। আৰু বোলে এটা বহি লৈ বোলে স্কুলত যায়, এটা বহি লৈ যাবা। আৰু তোমাৰ কি হ'ল কোৱাচোন? বেগখন লোৱা। কেতিয়াবা মায়ে কামত গ'লে আমি কেতিয়াবা খাব পাওঁ, কেতিয়াবা মায়ে নাগালে কাম পাওঁ, কেতিয়াবা যাবা দি কেতিয়াবা নাগালে আমি নাখাওঁতে থাকোঁ। তোমাৰ কি হ'ল কোৱা? মা নাই কামত যাবা নহ'লে মোক চামনি থাকে। এটা কথা হ'ল কি তোমালোকে আইছা কি কি অসুবিধা কি হৈ আছে কোৱাচোন? বেগ নাই, বহি নাই, বেগ নাই, কলম নাই, ফেনো নাই ঘৰত? এই ল'ৰাটোৰ মাকেও মানে কথা ক'ব নোৱাৰে, দেউতাকেও কথা ক'ব নোৱাৰে। আৰু ইমুখে ইটো ছোৱালীৰ দেউতাক নাই, ইটো ছোৱালীৰ মাক নাই। তোমাৰ কি অসুবিধা হৈ আছে কোৱাচোন? ইফালে আহা। কি লগা আছে? তোমাৰ এখন বেগ লগা আছে আৰু বাকী বহিছোঁ বেগ আৰু ছাতা লাগে। তোমাৰ কি অসুবিধা আছে কোৱাচোন? আমাৰ ঘৰত গৰমত থাকিব নোৱাৰোঁ, আমাৰ ফেন লাগে আৰু বেগ আৰু ছাতা। তোমাৰো ফেন নাই? তোমাৰো ফেন নাই? তোমাৰ ইয়াৰ আগতে এটা ভিডিঅ' আপলোড দিছিলোঁ, আপোনালোকে ভিডিঅ'টো চাই বহুতে ফেন দিম বুলি কৈছিল। চাওক, এই ল'ৰাটোৱে আহিছে, ঘৰত ফেন নাই, হাতে বেগখন চিৰা, কলম নাই, বহি নাই, মায়েকো বেঙা, দেউতাকেও বেঙা। মানে মায়েকেও কথা পাতিব নোৱাৰে, দেউতাকেও কথা পাতিব নোৱাৰে। আৰু এইটো ছোৱালীৰ দেউতাক নাই। ছাতা, ফেন, বেগ এই ছোৱালীটোৰ দৰকাৰ হৈ আছে। তোমাৰ বেগখন কি হ'ল? নাই নেকি? এইখন বেলেগৰ বেগ লৈ আহিছে। এখন বেগ লৈ আহিছে, এইখন বেলেগৰ বেগ লৈ আহিছে, নিজৰ বেগ নাই। তোমাৰ কি হয়? এইটো ছোৱালী আহিছে, এইটো ছোৱালীটো কিন্তু মায়েক নাই। তোমাৰ কি অসুবিধা আছে কোৱাচোন? বেগ, ফেন, ছাতা মানে চাওক, এই তিনিটা ল'ৰা ছোৱালী আহিছে, আহি কি ক'ম মানে তেওঁলোকৰ ঘৰৰ মানে অৱস্থা খুব বেয়া বুলি কৈছে। দেখাই পাইছে আপোনালোকে গোটেইখিনি। আপুনি কি হয়? পেহীয়ে? আপুনি কথা ক'ব নোৱাৰে, এখন একেলগে হওক। তো এই ল'ৰাটো পেহীয়েক হয়, পেহীয়েকো মুখেদি কথা ক'ব নোৱাৰে। আপুনি লৈ আহিছে? আপুনি লৈ আহিছে? আমাৰ বেলেগৰ ঘৰত থাকোঁ দিয়ক। কি কৈছোঁ বুজি পোৱা নাই মই? মানে একদিন খাব পালে নাখায়।
বাপেকে একদিন গেলি এই ল'ৰাটোৰ বাপেকে যদি মানে কাম কৰিব যায় খাব পায়, যদি কাম কৰিব নাযায় খাব নাপায়। আৰু পেহীয়েকে লৈ আহিছে, পেহীয়েকেও কথা ক'ব নোৱাৰে। কি কম, আচৰিত ঘটনা হৈছে। চব বহুতে ফেন দেং বুলি কৈছিল, গতিকে মই অনুৰোধ কৰিম এইটো ভিডিঅ' চাই আপোনালোকে এই তিনিজন ল'ৰা ছোৱালীক অলপ সহায় কৰক। আপোনালোকেতো কৈছিলে বহুতে কৈছিল ফেন দেং বুলি, তো এইটো ল'ৰাটোক এখন ফেন লাগে, ছোৱালীটোকো এটা ফেন লাগে, এই ছোৱালীটোকো এখন ফেন লাগে। আৰু কৈছে কি এই ল'ৰাটোৰ বেগো লাগে, যি নহওক বেগ, ফেন, ছাতা আৰু বহীৰ দৰকাৰ হৈ আছে। গতিকে আপোনালোকে যদি অলপ আগবাঢ়ি আহে এই সৰু সৰু ল'ৰা ছোৱালীখিনিৰ মুখত অলপ হাঁহি আনিব পাৰিম। কাৰণ ৰাতিপুৱাই মোৰ দোকান আহি গৈছে, কি কম, দেখি বিৰাট বেয়া লাগিছে। গতিকে আপোনালোকে অলপ সহায় কৰক, মানে নিজৰ ছোৱালী বুলি বা নিজৰ ল'ৰাটো বুলি অলপ সহায় কৰক। এই ল'ৰাটো কৈছে বাৰে বাৰে দেখি আছে মোক বেগখন নাই, একেবাৰে নাই। গতিকে 3খন বেগ, 3টা ছাতা, বহী, লগতে 3খন ফেন যদি আপোনালোকে অলপ আগবাঢ়ি আহে হয়তো এইখিনি বস্তু আমি দিব পাৰিম। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।